নমস্কাৰ বন্ধুসকল, মই পাৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি ৰানিং কৰাৰ আগতে ৱাৰ্ম আপ এক্সাৰচাইজ কৰাটো খুবেই ইম্পৰ্টেণ্ট আৰু ৱাৰ্ম আপ এক্সাৰচাইজ কৰিলেহে আমি ৰানিং কৰাৰ আগত আমাৰ দেহাটো গৰম হৈ উঠে। গতিকে তেতিয়া আমি ৰানিং কৰিবলৈ খুবেই ভাল পাওঁ। গতিকে ব'লকচোন এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে কেনেকৈনো ৱাৰ্ম আপ এক্সাৰচাইজ কৰিব লাগিব সকলো মই আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব। কেনেকৈ কৰে চাই লওক। চালক এইটো ফ্ৰী হেণ্ড, বেছি সময় নকৰে, এইটো অলপ সময়। ষ্ট'ৰেজ খালী আছে ন? আছোঁ অলপ ফাৰ্ষ্টতে ভিউটো লওঁ। যোৱা একো নহয়, ভিডিঅ' কৰি আছোঁ আৰু তোমালোকে গৈ থাকা। গ'লে একো নহয়, ফ্ৰী হেণ্ড বুলি কয় দেই, আপোনালোকে চাই লওক ভালকৈ। ৰানিং কৰাৰ আগত এনেকৈ ফ্ৰী হেণ্ড কৰি ল'ব। ফ্ৰণ্টৰ পৰা যোৱা নাই, বিৰাট ৰ'দ যে, নহ'লে একে আন্ধাৰ হৈ যাব। ভিডিঅ'টো পথালিকৈ কৰা হয় বেছি ভাল হ'লে হয়। নহয়, এনেকৈ কৰিলে মানে ভাল, এই দীঘল হৈ থাকে যে মানুহকেইটা। হৈ গ'ল, এতিয়া লাহে লাহে হ'ল। সিহঁতে এতিয়া লাহে লাহে এই দুপাক ৰানিং কৰিব, 400 মিটাৰ গ্ৰাউণ্ডত এই ৰানিং কৰিব গ'ল। লাহে লাহে আৰু জগিং কৰা টাইপত। দেখিছে নহয় কেনেকৈ ৰানিং কৰিছে লাহে লাহে। এপাক হৈছে আৰু এপাক আছে। লাহে লাহে ৰানিং কৰি আছে, কিন্তু আপোনালোকে নাভাবিব যে ইহঁতে কি হ'ল, কেনেকৈ ৰানিং কৰি আছে। এইটো ৰানিং নহয় আচলতে, সিহঁতে ফ্ৰী হেণ্ডহে কৰি আছে। হৈ গ'ল, কমপ্লিট হৈ গ'ল, ৰখি দিলে। এতিয়া সিহঁতে ৱাৰ্ম আপ কৰিব। একে মাজত থকা এজন আছে ভাস্কৰ, বাওঁতে থকা এজন আছে অংকুৰ, আৰু ব্লু কালাৰত ওপৰৰ পৰা চাহ আগি থৈছে আৰু ব্লু কালাৰত থকা ল'ৰাজন হৈছে দেৱজিও। এই ৰ'দত আপোনালোকৰ কাৰণে মই সকলোবিলাক এক্সাৰচাইজ দেখাই দিছোঁ। এইটো ৱাৰ্ম আপ কৰি আছে, চাই লওক কেনেকৈ ৱাৰ্ম আপ কৰে। ৰানিং কৰাৰ আগতে ৱাৰ্ম আপ কৰিব লাগে। দেখিছে নহয় কেনেকৈ কৰিছে। ৰানিং কৰাৰ আগতে ৱাৰ্ম আপ কৰাটো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ ৰানিং কৰাৰ আগত দেহাটো গৰম কৰি ল'ব লাগিব। আৰু ৱাৰ্ম আপ কৰিলে মানে কি হয়, শৰীৰত আঘাতবিলাক নহয়। এনেই ৰানিং কৰিলে আপুনি যদি ৰানিং কৰি দিয়ে ডাইৰেক্ট, আপোনাৰ কি হয়, ভৰিত কষ্ট পোৱা বহুত চান্স থাকে। তিনিটা সমানত কৰ, তেতিয়া বেছি ভাল লাগিব। এটা আগা পিছা হৈ গৈছে, অকণমান হ'বই। অলপ খেলি মেলি হ'ব বাৰু, একো নাই।
এনে কেনেকুৱা ৱাৰ্ম আপ কৰিছে চাই লওক ভালকৈ। এটা ৱাৰ্ম আপ কৰা খুবেই ইম্পৰ্টেণ্ট দেই, মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। মই ৱাৰ্ম আপ আগতে কৰিছিলোঁ, মাজতে নকৰাই পেলাই যেতিয়া ৰানিং কৰি আছিলোঁ মই ভৰিত কষ্ট পালোঁ। ডক্তৰক যেতিয়া দেখাবলৈ গৈছিলোঁ ডক্তৰে মোক বহুতেই গালি দিছে যে তুমি ৱাৰ্ম আপ কৰা নকৰা। প্ৰথমত কৰিছিলোঁ বোলে, পাছত নকৰা হ'লোঁ, এনেকৈ কৰোঁতে গালি দিছে। এইটো ভুল। ৰিলেক্স, মোৰ এইটো একদম চবতকৈ প্ৰিয়। শৰীৰটো একদম ধুনীয়া ৰিলেক্স হৈ যায়।